নমস্কাৰ, মই চিন্তা। আপোনালোকে মিছা নহয় চাই কেনে পাইছে। দৰ্শকসকলক কোৱা মতে ডাইনিৰ দুটা খণ্ড ইতিমধ্যে প্ৰকাশ পাইছে। আশা কৰিছোঁ এই দুটা খণ্ড আপোনালোকে চাই নিশ্চয় ভাল পাইছে। ডাইনি নামৰ এই কাহিনীটোৰ বিষয়বস্তুৰ আধাৰত আজি আপোনালোকলৈ লৈ আহিছোঁ ডাইনিৰ তৃতীয় খণ্ড। আহকচোন চাওঁ এতিয়া ডাইনিৰ তৃতীয় খণ্ডটোত কি ৰহস্যজনক ঘটনা সোমাই আছে। তই কমলৰ কাৰণে কিবা এটা কৰাৰ কথা কৈছিলি নহয়? কৈছিলো। কথাটো মই ভাবিলোঁ, তাৰপিছতে এটা সিদ্ধান্ত লৈছোঁ। কচোন ক, তই কিবা এটা কৰিলে বৰ উপকাৰ কৰা হ'ব। মই তোৰ ওচৰত ধৰুৱা হৈ থাকিম। সেইবিলাক নহয় মই নিজৰ বুলিহে কৈছিলোঁ। আচলতে কি জান, এই দৰৱবিলাকে বেমাৰ ভাল নকৰে। মোৰ ওচৰত এটা উপায় আছে। নাই এইবিলাক কাম মই কিন্তু এইবিলাক কাম নিজে নকৰোঁ, কিন্তু তহঁতৰ ভালৰ কাৰণেহে কৰিবলৈ লৈছোঁ। পিছে পাৰিবি জানো? পাৰিম, তই কচোন। কামটো কিন্তু ইমান সহজ নহয়। কি কামনো? পইচা পাতি বহুত লাগিব। পইচা পাতিৰ কথা নহয় ভাইটি, কামটো বৰ কষ্টকৰ। মই চব কৰিব পাৰিম, তই খালি ক কামটো কি। শুন তেনেহ'লে, ইমানবোৰ দৰৱ খোৱাৰ পিছতো যেতিয়া কমল ভাল হোৱা নাই, তাৰ নিশ্চয় কিবা দুখ লাগিছে। কমলক যদি সোনকালে ভাল হোৱাটো বিচাৰ, তেনেহ'লে তই এটা কাম কৰিব লাগিব। কোনোবা দিনা ৰাতি 12 বজাত তই কম কাপোৰ পিন্ধি মূৰত এখন ডলা লৈ যাব লাগিব। ডলাত এগুৰা জুই থাকিব আৰু মই এটা বস্তু দিম। এই বস্তুটো নি তই গাঁৱৰ সিমূৰত থকা বৰজোপাৰ তলত পুতি থৈ আহিব লাগিব। ঘৰ সোমোৱালৈকে ডলাৰ জুই কিন্তু নুমালে নহ'ব। ক পাৰিবি? পাৰিম। কামটো মঙলবাৰ বা শনিবাৰে হ'লে বেছি ভাল। মঙলবাৰটো হৈ গ'ল, কাইলৈ শনিবাৰ। ইচ্ছা কৰিলে তই কাইলৈ কৰিব পাৰ। নহয়, অৱশ্যে এইটো তোৰ কথা। পাৰিম, কাইলৈকে পাৰিম। সোনকালে ভাল হ'ব লাগে। তেনেহ'লে কাইলৈৰ পৰা তহঁতৰ বাবে এটা নতুন দিনৰ আৰম্ভ হ'ব। আৰু এই বটলৰ পানী কিন্তু মদত মিলাবলৈ নাপাহৰিবি। আৰু শুন, বস্তুটো মদত পৰিমাণতকৈ বেছি দিলে কিন্তু মানুহ চেটেপ হৈ যাব পাৰে। মনত ৰাখিবি। শনিবাৰ। ভাইটি, ভাইটি। ভাইটি। তহঁতি কি হে আজি ৰাস্তা ফুল কৰিলি যে? কি কোৱা ৰ, ৰাস্তাটো পাহৰিব পাৰক না। ৰ দে বহ। বহ। দে বহং আৰু। কৃষ্ণ, তোৰ তালৈও আহোঁ, তাইৰ তালৈও যাওঁ। আমি চব মিলাই চলিব লাগিব নহয়। তাকেইতো। পিছে আজি এনে আহিছ নে কিবা খাওঁ বুলি আহিছ? খাম দে ভাইটি, আজি খাবৰ কাৰণে আহিছোঁ। তই যে কথাবিলাক ক আৰু, তোৰ তালৈ এনেই আহিম নেকি? কিবা খাবলৈ পাওঁ কাৰণেহে আহোঁ। দে আন।
ৰ আনি আছো আজি বস্তু বৰ টান আছিল জানা আটামতে মস্ত দিগদাৰ পাইছোঁ অঁ হয় হয় আজি ঠিকছে ডুবাম ৰ ভালকৈ বনাইছতো এ বঢ়িয়া পিছে আজি তহঁতে এইফালে যে কি ক'ম আৰু ল ভাইটি শুকনা কোনা খাম নেকি অঁ ভাইটি কিবা নাই নেকি আজি আৰু এ সেইটোৰ বেলেগকে পইচা দিব লাগিব এই চিন্তা নকৰবি কি ক এই লগত কিবা দিবি নেকি ৰে একেবাৰে শুকান শুকান এই তাকেতো পইচা দিব লাগিব দিম দে ভাইটি চিন্তা ইয়াৰো নকৰবি পইচা ল'বি অঁ দিম দে তোক নিদি কাক দিম ঠিক আছে ৰ যা। মালটো আজি পৰি আছে ৰে বঢ়িয়া ঐ তহঁতক যে কাণ্টাৰ কথাটো কৈছিলোঁ কি ভাবিছা অঁ কান্ধাৰ কথাটো মই ইয়াক কৈছোঁ এতিয়ালৈ বিশ্বাস নকৰে ই মৰিবি কিন্তু গম পাবি মই ইমানবাৰ কৈছোঁ কান্তাৰ ঘৰলৈ নাযাবি তাই যাদু মন্ত্ৰ জানে যাদু মন্ত্ৰ কৰি গোটেই গাঁৱলৈ অমংগল আনিব তুত্তুৰি তহঁতে মিছা কৈছা বিশ্বাস নকৰিলে হ'ব নেকি তাক কৈছোঁ কান্তাৰ ঘৰলৈ নাযাবি তাই কিমান যে যাদু মন্ত্ৰ জানে তুত্তুৰি এই তহঁতে মিছা কৈছা মিছা কৈছো পাবি ৰ সেইটো তই জাননে নাই সেই ৰঙাই ঘৰৰ ৰাঙালী গৰুজনী অঁ কান্তাই যাদু মন্ত্ৰ কৰি মাৰিলে ধেৎ অঁ তই এনে কৈছা এনেই কোৱা নাই দুদিন আগতে বোলে কান্তাই গাখীৰ অকণমান বিচাৰি গৈছিল অঁ তাইক নিদিয়াৰ কাৰণে গৰুজনীক যাদু মন্ত্ৰ কৰি মাৰিলে এনে মানুহ বা তই তোক মই ইমান বুজাওঁ নাযাবি তাইৰ ঘৰলৈ তই নুশুন মোৰ কথা মৰিবি তয়ো মৰিবি কি কোৱা সঁচা কৈছা অঁ সঁচাটো তুত্তুৰি মই ভাবা নাছিলোঁ মোৰ মাথাত একো নাই আছে মাথা আছে মগজ আছে বুঢ়াচোন মোৰ। বুঢ়া তই ইয়াক বুঢ়া সেইটো তই জাননে নাই সেই ৰঙাই ঘৰৰ ৰাঙালী গৰুজনী অঁ কান্তাই যাদু মন্ত্ৰ কৰি মাৰিলে ধেৎ অঁ তই এনে কৈছা এনেই কোৱা নাই দুদিন আগতে বোলে কান্তাই গাখীৰ অকণমান বিচাৰি গৈছিল অঁ তাইক নিদিয়াৰ কাৰণে গৰুজনীক যাদু মন্ত্ৰ কৰি মাৰিলে এনে মানুহ বা তই তোক মই ইমান বুজাওঁ নাযাবি তাইৰ ঘৰলৈ তই নুশুন মোৰ কথা মৰিবি তয়ো মৰিবি কি কোৱা সঁচা কৈছা অঁ সঁচাটো তুত্তুৰি মই ভাবা নাছিলোঁ মোৰ মাথাত একো নাই আছে মাথা আছে মগজ আছে বুঢ়াচোন মোৰ। বুঢ়া তই ইয়াক বুঢ়া গম পাবি ৰ তই এতিয়াহে বিশ্বাস নকৰ কি কোৱা তাকেইতো অঁ বেঙা যে বেঙা সি মোক কালি কৈছিল এই কান্তাৰ কথা মই বিশ্বাস কৰা নাছিলোঁ নহয় সি বেঙাই খবৰ ৰাখে গাঁৱৰ চব মানুহৰে খবৰ ৰাখে অহ গাঁও চবেই জানে এই কাণ্টাৰ কথা একলা তইহে নুবুজা তাকেতো বেয়া হৈছে দেই বেয়া হৈছে ই গম পাব ই গম পাব মই দোকানৰ পৰা আছোঁ যা যা সোনকালে আহিবি কি ভাইটি আজিকালি এইবোৰো পায় নেকি আজিকালি টকা পইচা দিলে চব পায় খালি মানুহখিনি বিশ্বাসযোগ্য হ'ব লাগিব তহঁতি সেইজনীৰ ঘৰলৈকেহে যাৱ কিন্তু কি পাৱ তাতে সেই থুত মোক চেলেকি গুচি আহিব লাগে কিনো তই তেনেকৈ গাত লগাই কথাবোৰ কৈ থাক আমাৰ বেয়া নালাগে নেকি এই নহয়ো মই তহঁতৰ ভালৰ কাৰণেহে কৈছোঁ শুন আমাৰ তেনেকুৱা একো ধান্দা নাই বুজিছ মই তহঁতৰ ভালৰ কাৰণেহে কৈছোঁ তাইতো নিজৰ গিৰিয়েকটো খালেই আৰু দেখিছনে নাই জয়াকটোও বিচনাতে পৰি আছে বেচেৰি জীয়েকজনীলৈহে বেয়া লাগে আৰু কি জান তাই ৰাতি ৰাতি জংঘলত গৈ সাধনাও কৰে কি সাধনা ডাইনী বিদ্যা সাধনা কৰা ডাইনী বিদ্যা অঁ তহঁতে সেইজনীৰ ওচৰলৈ নাযাবি নহ'লে কোনোবা দিনাখন তহঁতক শেষ কৰি দিব ঐ ভাইটি আজি যাওঁ দে আজি বহুত খালোঁ হ'ব দে যা যাং দে আৰু ঐ বল আজি বহুত ৰাতি হ'ল এইখিনি খা আৰু
যাওঁ বহুত ৰাতি হ'ল আজিকালি দিনকাল বেয়া বুজিছ যা যা ঐ বল ভাইটি আছোং দে যা যাং আৰু ঐ ভাইটি আহিছোঁ দে যা তই ভালকৈ থাকিবি দেই কান্তা তই মোক চিনি পোৱা নাছিলি মই তোৰ সকলো শেষ কৰি দিম তই মোৰ ব্যৱসায় বন্ধ কৰিব আহিছিলি আজি তোৰ সকলো শেষ হ'ব মই তোক তোৰ চব শেষ কৰি দিম তই মোক চিনি পোৱা নাছিলি তই ডাইনী হয় তোক মই ডাইনী বনাইহে এৰিম তই চাই থাক তই মোৰ লগত খেলিছিলি এতিয়া মই তোৰ লগত খেলিম তই চাই থাক তাৰমানে তই এতিয়া এইবোৰ কাম কৰিবি এইবোৰ কাম কৰি একো লাভ নহয় মা মই কৰিম বুলি ভাবিছো যেতিয়া মই কৰিমেই তই ভাল নাপাও নকৰিবি মইতো তোক জোৰ কৰা নাই এইবোৰ কাম কৰিলে যদি মানুহৰ বেমাৰ আজাৰ ভাল হ'লহেঁতেন তেনেহ'লে মানুহে ডাক্তৰৰ ওচৰলৈ নগৈ এই বেজালিকে কৰিলেহেঁতেন তই বৰ সৰুলো তই অযথা এটা মানুহৰ ওপৰত এনেই বিশ্বাস কৰি আছ তহঁতৰ ভালটো চিন্তা কৰিয়েইতো মই এই কামটো কৰিবলৈ লৈছো আৰু তই তাক দেখিব নোৱাৰা বুলি তাক এনেকৈ বেয়াকৈ কৈ নাথাকিবিচোন সিটো কিবা এটা ভাল ভাবিয়ে আমাক দিহাটো দিছে আৰু তাৰনো ইমান কি গৰজ পৰিছে আমাৰ বিষয়ে ইমান ভালকৈ চিন্তা কৰি থাকিবলৈ তাৰ ল'ৰাটোৰ মনটো বেয়া নহয় এই কাৰণেতো মই তোক কৈ আছো বোলো আজিকালি কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ কোনো কাকো সহায় নকৰে ইয়াত নিশ্চয় কিবা নহয় কিবা কাৰণ আছে চা এই কামটো কৰিলে কিজানি অলপ কমলৰ ভাল হয়ে ইমান সোপা দৰৱ খোৱাৰ পিছতো তাৰ জানো কিবা ভাল হৈছে বিজয়ে ঠিকেই কৈছে তাৰ কিবা দুখ লাগিছে তই একো নুবুজ মই নুবুজো আৰু তই যে স্বাৰ্থৰ কথা কৈছ সি দিয়া উপায়েৰে কাম আৰম্ভ কৰিছো এই কামটো কৰিলে যদি কমলৰ ভাল হয় মই যিকোনো স্বাৰ্থ পূৰণ কৰিবলৈ ৰাজি আছো আৰু তাৰ স্বাৰ্থ কি হ'ব মদ অলপ বেছিকৈ খাব সিমানেইতো তই আৰু এইবোৰ কথা তোৰ লগত চুপতি মাৰিবলৈ মোৰ সময় নাই মোৰ মদ বনাবলৈও আছে এতিয়া তই তাৰমানে এইটো তাত মিলাবি কি চাই ল যদি কিবা হয় নহয় কাম এটা কৰিব সময়ত এনেকৈ বিধি পঠালি নিদিবি খেচ খেচাই নাথাক পাৰিলে মোক সহায় কৰ নোৱাৰো মই একো কৰিব সেইডালে দিয়া বুদ্ধিমতে মই একো কামেই নকৰোঁ নকৰিলে নাই যা ময়ে মিলাম সিহঁতৰ কাৰণে চিন্তা কৰিবি আৰু সিহঁতৰে মই মতালি ছাৰ নমস্কাৰ ছাৰ আজি চিভিল ড্ৰেছত যে ছাৰ কথাটো কি কিয় চিভিল ড্ৰেছত মানুহ ঘূৰিব নোৱাৰে নেকি নাই ছাৰ এই এনে কলং আৰু ছাৰ পিছে ক'ৰ পৰা আহিছেনো এইখন গাঁৱলৈ গৈছিলোঁ তহঁতৰ ওচৰতে সেইখন আৰু কচোন তহঁতৰ গাঁৱৰ খবৰ কি ছাৰ আছে আৰু তেনেকুৱা যেনেকুৱা চলিব লাগে তেনেকুৱা চলি আছে হয় নেকি
ছাৰ সেই কাণ্টা যে কিবা যে শুনিছিলোঁ কি হৈছে ছাৰ অ' কাণ্টাৰ কেছটো সেইটো এটা মনে সজা কথা। ডাইনী চাইনী বোলা একো বস্তু নাই বুজিছ। তহঁতে এইবোৰৰ কোনো অপপ্ৰচাৰ নকৰিবি। পৃথিৱীত এইবোৰ ডাইনী চাইনী একো বস্তু নাই। আমি এই বিষয়ত এটা সজাগতা সৃষ্টি কৰিব লাগে। হয় ছাৰ। এইবোৰ সকলো অপপ্ৰচাৰ কৰা কথা। ছাৰ আমি কাণ্টাক এনে বেকাৰ ভুল ভাবি আছোঁ ছাৰ। এই নাপাতে নাখায় কিন্তু বেয়া হৈছে ছাৰ। ঐ ব'লক থাকিবি দেই। ঠিক আছে ছাৰ। তই যা। হ'ব ছাৰ। ভাইটি আজি টেষ্টটো বেলেগ লাগিছে। বেয়া পাইছ নেকি বোপাই? নহয় বাইটি, তই ভুল বুজিছ। টেষ্টটো আগতকৈ আজি বেছি ভাল লাগিছে। এৰা বেলেগলৈ যাওঁ বুলি ভাবিলেও তোৰ ওচৰই পাওঁহি। তহঁতৰ কাৰণেই বনাওঁ। তহঁতেনো আৰু বেলেগলৈ যাব লাগে কিয়? বাছ হৈ যাব বাইটি, আৰু নালাগে, নিচা লাগিছে। আজি হ'বই নেকি? আৰু নাখাওঁ? ঘৰত যাওঁ নেকি? হ'বই নেকি আজি? যাওঁ, খটখটা কালি খাব লাগে। আপুনি মানৱ বা নামানৱ, কিন্তু এই ঘটনাবোৰ মিছা নহয়। আপোনালোকৰ তৃতীয় খণ্ডটো চাই কেনে লাগিল আমাক জনাব। লগতে স্কাইলাইন এণ্টাৰটেইনমেণ্ট হাউচ ইউটিউব চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো বজাই দিব।